নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ ভাগ্যত আহি থকা বাধাবিলাক তৎক্ষণাত দূৰ কৰিবলৈ অতি সোনকালে ঘৰত থকা এইবিলাক বস্তুৰ দিশ সলনি কৰি দিয়ক। বাস্তুশাস্ত্ৰৰ মতে প্ৰত্যেক বস্তুৰে একোটা দিশ আৰু ঠাই থাকে। এইবিলাকৰ ভুলতো যদি দিশ আৰু ঠাই সলনি হয় তেতিয়াহ'লে আমাৰ ভাগ্যত বাধা আহি পৰে। সকলো ঘৰতে নতুন বছৰৰ আৰম্ভণিৰ সৈতে কেলেণ্ডাৰো সলনি কৰা হয়। কেলেণ্ডাৰ আৰু ঘড়ীৰ এটা নিজস্ব স্থান থাকে। মানুহে প্ৰায়ে কেলেণ্ডাৰখন পঢ়াৰ পিছত যিকোনো স্থানত লগাই দিয়ে আৰু নচলা ঘড়ীও ৱালত ওলোমাই থয়। কেতিয়াও ঘৰত বন্ধ ঘড়ী আৰু পুৰণা কেলেণ্ডাৰ ৰাখিব নালাগে। বন্ধু বান্ধৱীসকল, আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক ঘড়ী আৰু কেলেণ্ডাৰৰ থোৱা সঠিক দিশৰ বিষয়ে ক'বলৈ ওলাইছোঁ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। বাস্তু তথা ফেংচুই অনুসৰি কেলেণ্ডাৰ আৰু ঘড়ীৰ একোটা স্থিৰ দিশত লগোৱা হয় আৰু দুয়োটা বস্তুৱে সময়ৰ গণনা কৰে। ঘড়ী আৰু কেলেণ্ডাৰক সঠিক দিশত লগালে ভাগ্য সলনি হোৱাত দেৰি নালাগে। বাস্তুশাস্ত্ৰৰ মতে বস্তুবিলাক সঠিক দিশত লগোৱাৰ পিছতে আপোনাৰ ভাগ্য জাগৰণ হৈ উঠে। বন্ধু বান্ধৱীসকল, কেলেণ্ডাৰক ভুলতো দক্ষিণ দিশত নলগাব। বন্ধু বান্ধৱীসকল, কেলেণ্ডাৰ এইটো দিশত লগালে ঘৰৰ মুখ্য মানুহজনৰ স্বাস্থ্য ভালে নাথাকে আৰু আপোনালোকৰ ভাগ্যতো বাধা আহি পৰে। বাস্তুশাস্ত্ৰৰ মতে সময় দেখুওৱা বস্তুবিলাকৰ কাৰণে দক্ষিণ দিশ শুভ মনা হয়। বাস্তুশাস্ত্ৰৰ মতে ঘড়ী আৰু কেলেণ্ডাৰৰ কাৰণে উত্তৰ পূব আৰু পশ্চিম দিশ শুদ্ধ মনা হয়। বন্ধু বান্ধৱীসকল, সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে কেলেণ্ডাৰত জীৱ-জন্তু আৰু উদাস চেহেৰা থকা ফটো কেতিয়াও ঘৰত নলগাব। এইবিলাকৰ পৰা ঘৰত নেতিবাচক শক্তি উৎপন্ন হয় আৰু ঘৰত হাই কাজিয়াৰ পৰিৱেশ উৎপন্ন হৈ থাকে। বন্ধু বান্ধৱীসকল, বহুত ঘৰত ঘৰৰ দুৱাৰৰ পিছত নহ'লে খিৰিকীৰ কাষৰ গজালত কেলেণ্ডাৰ নহ'লে ঘড়ী ওলোমাই থয়। এনেকুৱা কৰিলে ঘৰৰ পৰিয়ালৰ সদস্যসকল বেমাৰৰ সৈতে যুঁজিব লগাত পৰে। বন্ধু বান্ধৱীসকল, আপোনালোকৰ ভাগ্যত কোনো বাধা নাহিবলৈ আৰু পৰিয়ালৰ সুখ-সমৃদ্ধিৰ কাৰণে এইবিলাক কথাৰ গুৰুত্ব দিব আৰু এনেকুৱা ভুল কেতিয়াও কৰিব নালাগে।